নমস্কাৰ পাকঘৰ চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ আন এটি ৰেচিপি আগবঢ়াইছোঁ। আজি আগবঢ়াইছোঁ কোমোৰা আৰু কলাখাৰেৰে মাটিমাহৰ আঞ্জা। আশা কৰিছোঁ আগৰ ভিডিঅ'কেইটিৰ দৰে এই ভিডিঅ'টিও আপোনালোকে আদৰি ল'ব। যদি ভিডিঅ'টি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। আজিৰ ৰেচিপিটো হ'ল কোমোৰা আৰু কলাখাৰেৰে মাটিমাহৰ আঞ্জা। এই আঞ্জাখনত মই অকণমানো তেল ব্যৱহাৰ নকৰোঁ। ৰেচিপিটোৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ হ'ল মই 400 গ্ৰাম মাটি দালি লৈছোঁ আৰু লগতে লৈছোঁ এটি পুৰঠ কোমোৰা, যিটো আমি বুঢ়া কোমোৰা বা বগা কোমোৰা বুলি কওঁ, তাৰে মিডিয়াম সাইজত 8 টুকুৰা লৈছোঁ। আপোনালোকে কোমোৰাৰ সাইজটো নিজৰ ইচ্ছামতে কৰি ল'ব। আচলতে মাটি দালিৰ লগত কোমোৰা ডাঙৰকৈ খায়েই ভাল লাগে। আৰু লগতে লৈছোঁ নিমখ, হালধি আৰু কলাখাৰ অলপ। মই ইয়াতে গোটেইখিনি কলাখাৰে ব্যৱহাৰ কৰিম, কাৰণ মই আঞ্জাখন ৰঙাকৈ খায়েই বেছি ভাল পাওঁ। আপোনালোকে কলাখাৰ নিজৰ জুতিমতে ব্যৱহাৰ কৰিব। আৰু লগতে লৈছোঁ আদা এটুকুৰা। আদা টুকুৰা মই পেষ্ট বনাই ল'ম। এতিয়া এটা কেৰাহী গৰম হ'বলৈ দিলোঁ। কেৰাহীটো গৰম হৈছে, তাত মই গোটেইখিনি মাটি দালি দি 3-4 মিনিটৰ কাৰণে ভাজি ল'লোঁ। ভাজি থাকোঁতে ঘনাই লৰাব লাগিব, যাতে মাটি দালিখিনি দেই নাযায়। এতিয়া মই ইয়াত পানী এড কৰিম আৰু 3-4 বাৰলৈ মাটি দালিখিনি মই ধুই ল'ম। এনেকৈ কৰিলে মাটি দালিৰ লগত যিবিলাক লেতেৰা বস্তু থাকে সেইবিলাক গুচি যায়। মাটি দালিখিনি ধোৱা হৈ গৈছে। এতিয়া মই আকৌ জুইৰ ওপৰত কেৰাহীটো উঠাই দিলোঁ। এতিয়া মই ইয়াত এড কৰিছোঁ গৰম পানী আৰু কলাখাৰখিনিও দি দিলোঁ। মাটি দাইলখিনি বইল হ'বলৈ লৈছে। কিছু সময় পিছত মাটি দাইলখিনিৰ ওপৰত ফেন উঠিবলৈ ধৰিব। এই ফেনখিনি মই এতিয়া আঁতৰাই ল'ম, কাৰণ এই ফেনখিনিত মাটি দালিৰ লগত থকা লেতেৰা বস্তুবোৰ উঠি আহে। মই ফেনখিনি আঁতৰাই ল'লোঁ। এতিয়া মই ইয়াত এড কৰিম কাটি থোৱা কোমোৰাখিনি আৰু লগতে নিমখ আৰু হালধি। অকণমান লৰাই দিলোঁ, ঢাকনিখন দি দিলোঁ। এতিয়া প্ৰায় 15 মিনিট সময় বইল হ'বলৈ দিম।
মাজে মাজে চেক কৰি থাকিব লাগিব। যদি পানী কমি গৈছে তেতিয়াহ'লে আকৌ এড কৰিব লাগিব। আঞ্জাখন উতলি আছে। প্ৰায় 15 মিনিট সময় উতলাৰ পিছত মাটি দালিখিনি ক্ৰমান্বয়ে সিজিবলৈ লৈছে। এতিয়া মই ইয়াত অলপ আদাৰ পেষ্ট এড কৰিলোঁ আৰু 2 মিনিট সময় জুইৰ ওপৰত ৰাখিলোঁ। আদা দিয়াৰ পিছত মই বেছি সময় নাৰাখোঁ কাৰণ তিতা হ'ব পাৰে। অকল 2 মিনিট সময় ৰাখিছোঁ। এতিয়া মাটি দালিখিনি হৈ গৈছে। মই গেছটো অফ কৰি দিলোঁ। আমাৰ মাটি দালিৰ ৰন্ধা হৈ গ'ল। আপোনালোকে দেখিবলৈ পাইছে ইয়াত কালাৰটো কেনেকুৱা হৈছে। ৰঙচুৱা হৈছে, দেখিবলৈ খুবেই সুন্দৰ লাগিছে। মই ইয়াত গোটেইখিনি কলাখাৰ ব্যৱহাৰ কৰিছোঁ কাৰণ আমাৰ পৰিয়ালৰ সকলোৱে ৰঙাকৈ ৰন্ধা খাই বৰ ভাল পায়। যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে কলাখাৰ কমকৈও দিব পাৰে। আশা কৰোঁ ৰেচিপিটো আপোনালোকে ভাল পালে। আজিলৈ আহিছোঁ। ধন্যবাদ।